আজি ছোৱালীৰ কিবা এটা বস্তু লাগে, তাকে মানুহজন আৰু মই গণেশগুৰিৰ ফালে অলপমান ওলাই গৈ আছোঁ। আৰু ঘৰৰো কিছুমান সৰু সুৰা বজাৰ আছে, তাকে আৰু তাইৰ বস্তু লাগে মানে বিদায় মিটিঙত তাই শাৰী পিন্ধিম বুলি কৈছে। তাকে শাৰী এখন বিচাৰি একেবাৰে বহুকেইখন দোকান ঘূৰিলোঁ। তাৰপিছত গৈ এইখনত মানে তাইৰ পচন্দ মতে আনিব লাগিব আৰু তাৰপিছত এইখন পালোঁ। আৰু আগতেতো আমাক সৰস্বতী পূজা বা বিদায় মিটিং এনেকৈ যে নতুন কাপোৰ কিনিব লাগে আমি গমেই পোৱা নাছিলোঁ। মাহঁতে যি দিয়ে তাকে পিন্ধি যাওঁ, কিন্তু আজিকালি সেইটো নহয়। কাপোৰ লাগে, বেগ লাগে আৰু চেণ্ডেল লাগিব, মানে কি যে হ'ব আৰু। তাৰপিছত গৈ পিছত এইখন পালোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন। আৰু ইয়াৰ লগত মিলাকৈ এটা ব্লাউজো ল'লোঁ। সেয়া আৰু আজিলৈ এৰিছোঁ, বাই বাই।